আমি আহি আছোঁ এতিয়া এতিয়াও প্ৰায় 1 কিলোমিটাৰ আমি যোৱা নাই। গুড মৰ্ণিং, কি হ'ব আপোনালোকে? আশা কৰিছোঁ সকলোৱে ভালে। তো এতিয়া আমি আছোঁ আজি ক'ত আছোঁ গোটেই একেবাৰে শিলপুখুৰী আমাৰ ঘৰৰ পৰা 4.5 কিলোমিটাৰমান হ'ব। আমি জগিং কৰিবলৈ আহিছোঁ। এতিয়া টাইম হৈছে প্ৰায় 6টা 5:30 মানে 5:40 আৰু এতিয়া। তো বলক গৈ থাকোঁ ঘৰলৈ খোজকাঢ়ি ইমান দূৰ। আহি আছোঁ এতিয়া এতিয়াও প্ৰায় 1 কিলোমিটাৰ আমি যোৱা নাই। তাৰ পৰা গৈ আছোঁ আৰু সেইটো ভাইটি ইমান লাজ কৰা নাই বেলেগে লাগে ক'ৰবাত গাভৰু খালেহে চাব আৰু না তো বোলা তো ভাবিছোঁ আমি ভণ্টি দলঙত যাম বুলি, মানে দলঙত যাম বুলি ভাবিছিলোঁ, কিন্তু তাৰপিছত ই ক'লে বোলে এইবিলাক গৈয়ে থাকে সদায়। তাৰ মোক তো যাব ইচ্ছা বল পইচা মই মাৰ আগত মোক পইচা দিব, ভাবিছোঁ নাযাওঁ নগ'লোঁ আৰু সেইদিনা মায়ে গালি পাৰিব ইমান দূৰ কিয় যাব লাগে বুলি। ইমান ধনচি দলং পালোঁৱে, এইখন সেই টাৰ্ণিংটো পাৰ হ'লে হয় ফটো কানি ভাল থাকে, এই টাৰ্ণিংটো বোলে পাৰ হ'লে তেতিয়া সেইখন ধনচি দলং আছিলে। বোলে ঘৰলৈ গৈ থাকোঁ, ৰাস্তা বহুত দীঘল। কেইটা বজাত ঠিক নাই, 7টামান বাজিব গৈছে ঘৰ গৈ পাওঁতে। হা 8টা বাবুৰ স্কুল যাবলৈ হৈ যাব। মোবাইলটো মানুহক কপিৰাইট পৰি যায়। ঠিক আছে 8টা বাজিব বোলে। কি আহি থাকে মই আহা মাজ আহিছোঁ সেইটো কাৰণে। ইয়ে মানে একোৱে নকৰে, কিয় নকৰে ভিডিঅ' বনাম বোলে খালি ই মোক কৈছে কি তাৰবোলে ভৰি বিষাইছে, কিন্তু তাক মই স্কুটলৈ যাবলৈ তাকো যা লৈ যাম ধুনীয়াকৈ উঠিব আহিছে। উঠিব পাছত মানে কি হৈছে, মই মোবাইলটো ধুনীয়াকৈ পকেটৰ পৰা ওলাইছোঁ ন, নুঠো বোলে তই ভিডিঅ' কৰিবি। এইকেইটা আমি এতিয়া কপাটি টাউন আহি পাইছোঁ। কপাটি টাউন আহি পাওঁতে আমাৰ লাগিলে 8টা বাজিলে। ই মানুহকেইটা কাজিয়া দুখ পলালে হৈছোঁ। মই মানুহকে ভিডিঅ' কৰিম বুলি ভাবিছিলোঁ। নুঠিলে হাই মানে এতিয়া কি হ'ল, আহি কিনে মই মানে আহিবলৈ 8টা বাজিলে যিহেতু কিনে মই পটাপট ল'ৰাক গা পা খাই থৈ আহিলোঁ। তো মানে মই এতিয়া গা পা ধুইছোঁ, গা পা ধুই মেলি এতিয়া যাক শুব মতে ল'ৰাক থ'বলৈ মানে গা পা ধুবলৈ কাৰণে দেৰি হ'ব হৈছিলে, সেইটো কাৰণে গা ধোৱা নহ'লে। তো এতিয়া গা পা ধুলোঁ, এনেকৈ যাওঁ মন্দিৰ। তো মন্দিৰৰ পৰা আহি লৈ কিতাপ পাই আছোঁ। এতিয়া মন্দিৰৰ পৰা আহিলোঁ, আহি মেলি লৈ কিনে মানে এতিয়া যাওঁ মই মোৰ মানে একদম সৰুকালৰ বেষ্ট ফ্ৰেণ্ডজনী ঘৰলৈ যাওঁ। তাই আহিব বোলে আমাৰ ঘৰত, তো তাকে তাইক আনিবৰ কাৰণে যাওঁ। তো তাইক আনোগৈ। মায়ে মোৰ চেণ্ডেলযোৰ পিন্ধি আছে, ঘৰ পিন্ধা চেণ্ডেলযোৰ। তো এতিয়া যাম দেহা আৰু মই যাম। চাই থাকক ভিডিঅ'টো শেষলৈকে। আমি আহি আছোঁ। ক'ত যাব কৈ দিয়া, আমি ক'লৈ যাম এতিয়া? বেষ্ট ফ্ৰেণ্ডৰ ঘৰলৈ যাম কৈ দিয়া, সৰুকালৰ বন্ধুৰ ঘৰলৈ যাম না। কি বন্ধু ঘৰলৈ? ফ্ৰেণ্ড ঘৰখন ক'ত? এইয়া মানে আমি লগৰ ছোৱালী ঘৰত গৈছিলোঁ, যেতিয়া মানে সৰুকালৰ বন্ধু তাইৰ ঘৰত গৈ মানে অলপমান থাকি মেলি ঘূৰি মেলি তাৰপিছত তাই ক'লে নদীখনত যাওঁ, এইখিনি আহিলে এনেকুৱা খাই থাকিব। ইয়ে দেহা কি কৰিছ? ইউটিউবাৰ কোন নাই বোলে এই কাৰ লগত পাতিম নাই ইউটিউবৰ ভিডিঅ'। তাই লাষ্ট পাই তাই নুঠে বোলে। ইয়াৰ নদীখন এতিয়া সৰিয়হ হৈছে, ফটো উৎপাদ অলপ তাই নুঠে নোলায় যে তাই কি ক'ব। নাই দিয়া